হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এখন নিৰ্দেশনা এতিয়া বিপাঙত পেলাইছে দীপাৱলীত আতচবাজি ফুটাম বুলি ভাবি থকা সাধাৰণ ৰাইজক। এইটো হিমন্ত বিশ্ব শৰ্মাৰ টুইট, য'ত তেওঁ স্পষ্ট কৰিছে আন ধৰ্মৰ দৰে হিন্দু ধৰ্মৰ মানুহৰো আছে উৎসৱ পালন কৰিব পৰা অধিকাৰ। কোভিড-19ৰ পৰিৱেশ উন্নত হোৱাৰ বাবে দীপাৱলী পালন আৰু আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা। এইবাৰ চাওক এইখন প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা। ইয়াত তেওঁ স্পষ্ট কৰিছে যে মঙলবাৰে মাজনিশাৰ পৰা 30 নৱেম্বৰলৈ গুৱাহাটীত আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তাৰোপৰি গুৱাহাটীৰ বাহিৰত সেউজ আতচবাজিৰ নিৰ্দেশনা দিয়া হৈছে মাত্ৰ 8 বজাৰ পৰা 10 বজালৈ। দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মাজত বহুতো পাৰ্থক্য। এই পাৰ্থক্যই এতিয়া সাধাৰণ ৰাইজৰ মাজত বহুতো অসুবিধাৰ সৃষ্টি কৰিছে। ৰিপৰ্ট 7 is now।